কি চাইছা মুনাত কি পূজাৰ বস্তু ৰাতিলৈ পূজা আছে পৰহি পূজা কৰিছিলাই দেখোন আজি আকৌ কৰিম আহিছো দেশত কিবা আইন কানুন নোহোৱা হ'ল নেকি আইন কানুনৰ কথা নিশিকাবা তুমি মোক একদম চুলি আজৰি আনিম কি হলো কাৰ চুলি আজৰি আনা তই কাৰ চুলি আজৰি আনিব পাৰিছ কি হৈছে আৰে মই কিয় থানালৈ যাম নাযাওঁ মই নাযাওঁ দুইজনীয়ে যাব লাগিব বলক 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 তাইহে মোৰ চুলি ধৰিছে তাই যাব মই নাযাওঁ পূজা বস্তু কোনে পেলাইছিলে তাই জেলত যাব লাগিব আৰে বেছি কথা হৈ আছে দুইজনীকে এতিয়া লকাফত বৰাম বলক বলক যাওঁ তেৰি এডালনো কি হয় বাৰে বাৰে তেৰি সদায় একেটা বেমাৰ কিয় লাগে কাক দেখি ভয় খালেও এয়া আকৌ কি হ'ল কেছ এটাত আহিছিলো হেইয়া আপোনালোকৰ নিচিনা মাইকী মানুহে থানাত কেছ দিবলৈ আহিলে আমাৰ বেয়া লাগে জানে এইজনী কাৰণেহে আহিবলগীয়া হৈছে কি তই মোৰ কাৰণে আহিছ নে মই তোৰ কাৰণে আহিছো হা আচ্ছা কেছটোনো কি এইফালে মন কৰিব কথা এটা সুধিব হেৰি শুনক না আপোনালোকে মোক দেখি কিয় তেনেকে পলাইছে বাইদেউ কিবা কেলেংকাৰী লগাই থৈ আহিলা চাগে তুমি নাজানো কি কৰিলো তেওঁলোকে মোক দেখিলে এখন কৰে দেখোন কি হৈছে আপোনালোকৰ আমাক সেই পুলিচ বাইদেউজনীয়ে আনিছে হেৰি চকুমুদি আহিছে কিয় আপোনালোকৰ থানাত থকা ল'ৰা এজনে পেণ্টৰ জিপডাল টানি আছে আমাৰ লাজ লাগি গৈছে বাইদেউ সকল আপোনালোকৰ একচুৱেলি হৈছে কি বাৰু মোক দেখি পেলাই মুখখন ঢাকিছে যে নিজৰ বুলি এটা কাম কৰক আপোনালোক বাহিৰতে বহক গৈ মই গৈ আছো মেডাম মোক দেখিলে দেখোন এনেকুৱাখন কৰে প্ৰব্লেমটো কি বাৰু মই কি মানুহৰ সন্মুখত পেণ্টৰ জিপ টানি থাকো কিয় চাই লাগে সেইটো প্ৰব্লেম এইটোনো প্ৰব্লেম হ'ল নেকি মোৰতো পেনৰ জিপডাল এতিয়া ভাল হোৱা নাই ৰ'ব মই দেখুৱাই দিছোঁ চাওকচোন চাওক এইখিনি মানে নামে মাইকী মানুহে এনেকে ৰাস্তাৰ মাজত খাজিয়া কৰিলে বালা দেখি নেকি হা তাকেইতো বুজি নাপায় কি বুজি নাপায় আৰে তই মোৰ পূজা বস্তু কিয় পেলালি কচোন কিয় নেপেলাম তই পূজা কৰিছ কিয় আৰে মোৰ ঘৰত মই পূজা কৰিছো আৰে তোৰ প্ৰব্লেম কি হ'ল নিজেই প্ৰব্লেম কৰিছ এতিয়া প্ৰব্লেম কি হ'ল সুধিব আহিছ ৰ'বচোন এক ছেকেণ্ড পূজা কৰিলেতো প্ৰব্লেম হ'ব নালাগে মংগলহে হয় এইটো নৰ্মেল পূজা নহয় ভূতৰ পূজা ভূতৰ পূজা এই কাগজখন দি দিবি কৈ দে মোক হ'ব মেডাম থক আৰে নলওঁ কিয় হ'ব মেডাম এইখিনিতে থকচোন কৰি কি আছ তই এই জিপডালৰ প্ৰব্লেমটো হৈছে যে ঠিক হোৱা নাই নহয় আপোনাৰ সন্মুখত বেয়া লাগে যে ঘূৰিবলৈ জিপডাল ঠিক কৰি আছো যে একে সাথে পিঠে ফালি দিম মই চৰি মেডাম আপুনি থক মই কৰি ল'ম নালাগে কৰিবলৈ মাইকী মানুহ অফিচাৰ হ'লে বৰ দিগদাৰ বৰ গালি পায় ভূতৰ পূজা সেইটো আকৌ কেনেধৰণৰ পূজা তাই ঘৰৰ পৰা ভূত খেদিছে কথাখিনি বালা কৰি মেডামক বুজাই কওকচোন মানে মেডাম মোৰ ঘৰত ভূত আছে মই মানে ভূত খেদিবলৈ পূজা পাতিছো তাই ঘৰৰ পৰা ভূত উলিয়াই মোৰ ঘৰত সোমাব খুজিছে তাই তেওঁৰ ভূত আপোনাৰ ঘৰত কেনেকৈ সোমাব আমি একেটা বিল্ডিঙতে একেটা ফ্ল'ৰত মুখামুখি কৈ থাকো তাই ঘৰৰ পৰা ভূতটো উলিয়াই মোৰ ঘৰত নোসোমাব জানো মই কিয় পূজা পাতিব দিম আৰে তই পূজা পাত চিম্পল হেৰি আপোনাৰ ঘৰত ভূত আছে বুলিনো আপুনি কেনেকৈ গম পালে কি চাই আছে বোৱাৰী দুজনী চাই আছে লাজ নাপায় আপুনি বোৱাৰী চাই আছে যে
মই মানুহ দুজনী চাই আছো কেছটো কি সেইটোহে চাইছো কি চাই ল হে মই অলপ বেলেগ ধৰণে চাওঁ কমল মই 6 চেঞ্চাৰী কেছটো চাওঁ বুজিছ কথা ক'ব আহিছে আৰে তোৰ ট্ৰেইনিং চেইনিং নাই যে গম নাপাৱ ট্ৰেইনিং ল'লেহে গম পাবি কথা কয় এনেই নকবি কথা যাওক মোক টুপি পিন্ধাব আহিছে বুঢ়া মোৰ ঘৰত তোৰ ঘৰৰ ভূত সোমাব নিদিওঁ ফাইনেল ৰ'বচোন মেমে যিটো কথা সুধিছে সেইটোৰ উত্তৰ দিয়ক কওক কি হৈছে মেডাম ৰাতিটি মোৰ ঘৰত কিছুমান শব্দ হৈ থাকে কেনেকুৱা শব্দ মেডাম কিবা কেৰেক কেৰেক শব্দ হৈ থাকে আৰু কিবা খোজকঢ়াৰ নিচিনাও শব্দ হৈ থাকে দুবাৰকৈ পূজা পাতিছো তথাপি ভূত যোৱা নাই সেইকাৰণে আজি আকৌ পূজা পাতিবলৈ লৈছো মেডাম নোৱাৰো পূজা পাতিব নিদিওঁ পূজা পাতিবলৈ তোৰ ঘৰৰ ভূত মোৰ ঘৰত সোমাবলৈ নিদিওঁ হেৰি এনেকুৱা ধৰণৰ মিনিংলেছ কথা লৈ পেলাই কিহৰ কাৰণে কাজিয়া কৰিছে বাৰু কওকচোন মেডাম ভূত ওলোৱাটো মিনিংলেছ কথা নেকি কিমান ৰাতি আমাৰ টোপনি ক্ষতি হৈছে আমিহে জানো আজিৰ যুগত কিবা ভূত চুত থাকে নেকি এইবিলাক চব মিছা আৰে শব্দবোৰ তেনেহ'লে ক'ৰ পৰা আহে হেৰি যিবোৰ কেৰেক কেৰেক শব্দৰ কথা আপুনি কৈছে সেইবোৰ শব্দ আপোনাৰ দৰ্জা খিৰিকী বা কাঠৰ পৰা আহে আৰু একেধৰণৰ শব্দ মানুহে খোজকাঢ়িলেও আহে গতিকে আপোনালোকে চাওক ওপৰত কোনোবাই মানুহজনে খোজকাঢ়িব পাৰে আৰু ৰাতি এনেকুৱা ধৰণৰ শব্দবোৰ এনেও ডাঙৰ হৈ যায় গতিকে প্ৰায় মানুহৰ ঘৰত এনেকুৱা ধৰণৰ শব্দ হয় তাকে আপোনালোকে ভূত বুলি ভাবি লৈছে আমাৰ মাহীহঁতৰ ঘৰতো তেনেকুৱা শব্দ হয় বুলি কৈছিল মইহে তেওঁলোকক ভূতৰ শব্দ বুলি ক'লো ভূত বুলি একো বস্তুৱেই নাই এইবোৰ হৈছে আপোনালোকৰ মনৰ ভ্ৰম চাওক আপোনালোক হৈছে শিক্ষিত মানুহ আৰু আপোনালোকে তেনেকে কাজিয়া কৰি আহি এতিয়া পুলিচ ষ্টেচন পাইছেহি চৰি মেম মই তোমাকো ক্ষমা খুজিছোঁ যিয়ে নহওক মই পূজাৰ বস্তুখিনি এনেকৈ পেলাই দিব নালাগিছিল আচলতে খং উঠাৰ কাৰণেহে মই ঈশ্বৰৰ ওচৰতে ক্ষমা বিচাৰিছোঁ হ'ব দিয়া মোকো ক্ষমা কৰি দিয়া ভেৰি গুড এয়াহে শিক্ষিত মানুহৰ কাম আহক চাহ একাপ খাওঁ আপোনালোকে বহক মই আহিছোঁ যাওক সুস্মিতা মেম চবৰ কাৰণে চাহ আৰু মিঠাই ঠিক আছে ভূতকো মাতি দিওঁ নেকি চাহ খাব সমল